হেল্ল' মই প্ৰণৱ আপোনালোকক স্বাগতম জনালোঁ মোৰ কিটচেনলৈ। আজি মোৰ লগত আছে দুজন অতিথি আছে মিষ্টাৰ গাৰফা মোচাং। হাই নমস্কাৰ প্ৰণৱ ছাৰ। আছে অতিথি মিষ্টাৰ অনুজ গগৈ আছে। নমস্কাৰ সকলোকে, প্ৰণৱ সোণোৱালৰ ইউটিউবৰ ফালৰ পৰা সকলোকে স্বাগতম প্ৰণৱ দাৰ পাকঘৰলৈ। আজি আমি আহিছোঁ প্ৰণৱ দাই কি বনাই খুৱাই প্ৰণৱ দাই জানে। আৰু সিহঁতে এই মাত্ৰ আহি পালে বৰডুমচাৰ পৰা, যিহেতু মই থাকোঁ জয়ৰামপুৰত। প্ৰণৱ ছাৰে চব্জি তব্জি বনাই বহুত ভাল টেষ্টি বনাই। এইটো কাৰণে আমি আহিলোঁ দুজন লোকে, আমি দুজন আহিলোঁ বহুত দূৰৰ পৰা আহিলোঁ। আজি বনাই পিনি খুৱাব আৰু আগতে আমি লগতে থাকিছোঁ। এইটো টাইমটো ষ্টাৰ্ট কৰা নাই যে আমি বেলেগতে গুচি গ'ল, বেলেগ জেগাতে গুচি যোৱাৰ পাছতে সি ষ্টাৰ্ট কৰিছে। এইটো কাৰণে আমি আহিলোঁ আজি আহিলোঁ বহুত বছৰ পাছত আহিলোঁ। থেংক ইউ। আপোনাৰ লগতে ভাল লাগিলে শ্বেয়াৰ কৰক, কমেণ্টছ কৰক আৰু ছাবস্ক্ৰাইব কৰক, এইটো ভুল নাই কৰক। থেংক ইউ, বহুত বহুত ধন্যবাদ। আজি ৰেচিপিটো হ'ব এটা চিকেন চাটনি হ'ব, এটা মুৰ্গী মাংসৰ চাটনি হ'ব। একেবাৰে চিম্পুল আৰু খাবলৈ বহুত টেষ্ট হয়, আৰু নিশ্চয় আশা কৰোঁ আপোনালোকে ভাল পাব বুলি। আপোনালোকে চাই থাকিব। প্ৰণৱ দাৰ কিচেনত খাবলৈ পাওঁ আমি চিকেনৰ চাটনি বোলে। আজি চাটনি কেনেকৈ বনাই মইতো নাজানো, আজিলৈকে খাই পোৱা নাই। জীৱনত প্ৰথমবাৰ প্ৰণৱ দাৰ পাকঘৰত আজি খাই পাম। আৰু ইনগ্ৰিডিয়েণ্টছ মই কৈ দিম। এইটো মাংস ল'লোঁ, চিকেন মাংস ল'লোঁ। এইটো ইমান পিচ কৰিলোঁ। হয়, তাৰপাছত এইটো গাৰ্লিক পিচ কৰিলোঁ, এইটো সৰু সৰুকৈ মিডিয়ামকৈ কাটিলোঁ। আৰু এইটো আদুৱা, এইটো কৰিয়েণ্ডাৰ কাটিলোঁ। আৰু এইটো টমাটৰ কাটিলোঁ। এইটো মিৰ্চা কালাৰ, আৰু এইটো প্লেট কালাৰটো ছেম এইবাৰ লাল। আৰু এইটো পিঁয়াজ কাটিলোঁ, চকলকৈ কাটিলোঁ। এইটো আপোনালোকে চাই লোৱা। থেংক ইউ। প্ৰথম আমি এতিয়া মাংসখিনি বইল কৰি লৈছোঁ 15 মিনিটৰ কাৰণে। এইটো মাংসখিনি অলপ ডাঙৰকৈ আছে, সেইটো কাৰণে আমি সৰু সৰুকৈ কাটি ল'ম মাংসখিনি। পিঁয়াজ, আদা, অকণ সৰু সৰুকৈ কটা বিলাহী, জলকীয়া, ধনিয়া, নিমখ, আমাৰ চিকেন চাটনি ৰেডি। আমাৰ মুৰ্গী মাংসৰ চাটনিটো ৰেডি হৈ গ'ল। এতিয়া আমি চাৰ্ভ কৰি আছোঁ। এটি মিষ্টাৰ গাৰফা মোচাং। আজি দুজন আহিছোঁ, ফাৰ্ষ্ট টাইম কেমেৰাত আহিছোঁ, এইটো কাৰণে ফানি লাগিছে। চ' এইটো ফানি অলপমান চলে আৰু জানে আৰু। হৈ যাব লাহে লাহে।